Hey guys, welcome back to my YouTube channel. মই সুমি বৰুৱা নতুন এটি ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বলক আজি আপোনালোকক লৈ যাওঁ এটা সুন্দৰ ধুনীয়া সেউজীয়া পৰিৱেশলৈ। কিয়নো এতিয়া ক'তো ফুৰিবলৈও যাব নোৱাৰি, কোনো পাৰ্কলৈও যাব নোৱাৰি, কোনো ৰেষ্টুৰেণ্টলৈও যাব নোৱাৰি, যিহে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিহে চিটুৱেশ্যন হৈছে দেশত। সেয়েহে ভাবিলোঁ ওচৰতে এটা ধুনীয়া ঠাই ফুৰি আহোঁ। হাজবেণ্ডে লৈ গ'ল, ঘৰতে সোমাই বহুত বৰ লাগিছিলে, সেইকাৰণে এটা ধুনীয়া সুন্দৰ আবেলি তেওঁৰ লগত গ'লোঁ চাবলৈ। এখন নদী, দলং আৰু চাৰিওফালে কেৱল সেউজীয়াৰে ভৰা। কি যে সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ, এয়া চাওকচোন। পাৰিলে আপোনালোকো কেতিয়াবা আহিব এই প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ। তেনে ওচৰতে আছে, এইখন হৈছে কাকডোঙা দলং। দলঙৰ ইটো পাৰে যোৰহাট ডিষ্ট্ৰিক্ট পৰে আৰু এইটো পাৰে গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। আমি যোৰহাট গোলাঘাট ডিষ্ট্ৰিক্টৰ মাজতে যিহেতু, আৰু চাৰিওফালে কেৱল পানী আৰু সেউজীয়াৰে ভৰা। ইয়াৰ পৰা যেন নাযামেই, আহি পেলাই এনেকুৱা লাগিছিলে সদায় যেন ইয়াতে আহিম আবেলি আবেলি অলপ ৰ'বলৈ, কিন্তু আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয়। আৰু এটা নতুন কথা, আজি আমি দুয়ো বাইকত আহিলোঁ। বহুত দিনৰ মূৰত বাইকত উঠিছোঁ। আমি যেতিয়া প্ৰেম কৰি আছিলোঁ তেতিয়া বহুত বাইকত উঠিলোঁ, কিন্তু বিয়াৰ পিছৰ পৰা বাইকত খুব কমেই উঠিছোঁ। কিন্তু এতিয়া আজি বহুত দিনৰ মূৰত এনেধৰণে আবেলি বাইকত ঘূৰি এটা ধুনীয়া সুন্দৰ পৰিৱেশত লৈ আহি বহুত ভাল লাগিছে। আপোনালোকো আহিব কেতিয়াবা। পানীবোৰ খালি অলপমান লেতেৰা নিচিনা হৈ আছে। আৰু এবাৰ মই আহিছিলোঁ বিয়াৰ পিছতে, মোক লৈ আনিছিলে এবাৰ, তেতিয়া কিন্তু পানী অলপ কমেই আছিল, কিন্তু তথাপিও বহুত তেতিয়াও মানে বেছি ভাল লাগিছিলে। পানীটো অলপ চাফা, শিলবিলাক ওলাই আছিলে। আৰু এইবিলাক দেখিছে আজাৰ গছ, যেতিয়া আজাৰবিলাক ফুলে গোটেইবোৰ একেলগতে, তেতিয়া বহুত ধুনীয়া লাগে। মোক এওঁ লৈ আহিম কৈছিলে আজাৰ ফুলাৰ দিনত, কিন্তু যিহেতু আজাৰ চব সময়তে ফুলি নাথাকে, শেষ হৈ গ'ল ফুলি, কিছুদিনৰ আগতেই ফুলিছিলে, মই আহিবলৈ নাপালোঁ। সেয়েহে ভাবিলোঁ নেক্সট টাইম আহিম, আৰু আহিলে আপোনালোককো নিশ্চয় দেখাম। আহিলেতো মই ভিডিঅ' কৰিমেই। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপাছতে মই কেইটামান ফটোশ্বুট কৰিলোঁ। কেনেকুৱা লাগিলে মোক জনাব, পৰিৱেশটো কেনেকুৱা লাগিলে জনাব, ফটোবোৰ কেনেকুৱা লাগিলে জনাব। আৰু এনেকুৱা ধুনীয়া ধুনীয়া পৰিৱেশলৈ গ'লে কেতিয়াবা মই এনেধৰণে আপোনালোকক ভিডিঅ' আগবঢ়াই থাকিম, আপোনালোকেও চাব নিশ্চয়। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়াও যদি মোৰ চেনেলত কোনোবা নতুন, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে ঘৰতে থাকিব, সুস্থ থাকিব, আৰু নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম এনেকৈয়ে। আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়াই থাকিব, মোক কমেণ্ট কৰি মোক জনাই থাকিব, মোক ইনস্পায়াৰ কৰি থাকিব বুলি আশা কৰিলোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই ভালেই পায়। আৰু নকওঁ একো, আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।